ভিউয়াৰ্ছসকলক পুনৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি যিটো ভিডিঅ' হ'ব এইটো ভিডিঅ'টোৰ বিষয়ে অৱশ্যে সকলোৱে জানে। তাৰোপৰিও মই ভিডিঅ'টো এইটো কাৰণে বনাব বিচাৰিছোঁ কি ইয়াৰ আচলতে ইম্পৰ্টেঞ্চ কিমান, ইয়াৰ ভিতৰত চাইণ্টিফিকেলি কি সোমাই আছে, কিয় আমি কৰিব লাগে, কিয় ইমান পুৰণি কালৰ পৰা আমাৰ লগত আহি আছে। হয়, আমি বহু সংখ্যক মানুহে কৰা নাই, কিন্তু আমাৰ মাজতে কিছুমানে কৰি আছে। গতিকে এই বিষয়টোৰ চাইণ্টিফিকেল ৰিজন, চাইণ্টিফিকেলি ইয়াত কি কি বস্তু উপকাৰিতা সোমাই আছে সেই বিষয়ে আমি ডিছকাছ কৰিম। ভিডিঅ'টো হ'ব ফাষ্টিঙৰ ওপৰত। ফাষ্টিং মানে উপবাস, বহুত পুৰণি কালৰ পৰা চলি আহি আছে আমাৰ সমাজত। বিশেষকৈ ধাৰ্মিক ফালৰ পৰা ফাষ্টিংটোক এটা স্পেচিয়েল স্থান দি অহা হৈছে। হয়, সমাজৰ বহু সংখ্যক মানুহে নকৰে, আৰু এই প্ৰথাটো, এই ছিষ্টেমটো, এই ফাষ্টিং যিটো ইমান এটা ইম্পৰ্টেণ্ট আমাৰ বিষয়, ইম্পৰ্টেণ্ট এটা ছাবজেক্টৰ দৰে এটা বস্তু কৈছোঁ, এই বস্তুটো আমাৰ সমাজৰ পৰা প্ৰায় উঠি গৈছে। এইটো কাৰণে উঠি গৈছে কি আমি হয়তো চাইণ্টিফিকেলি ইয়াক আমি কেতিয়াও জানিব বিচৰা নাই, ইয়াৰ ৰিজন কি। খালি ধাৰ্মিক ফালৰ পৰাই নহয়, ফাষ্টিঙৰ ভিতৰত একদম হাইলি চাইণ্টিফিকেল ৰিজন সোমাই আছে। নাম্বাৰ 1, ফাষ্টিং থাকিলে আমাৰ শৰীৰত চেলবোৰ ডিটক্সিফিকেশ্যন হয়। সম্পূৰ্ণ বডিৰ চেলবিলাকৰ মাজত যিবিলাক টক্সিন থাকে, লেতেৰা থাকে, সেই বস্তুবিলাক ওলাই যায় আৰু কিছুমান আমাৰ চেলে খাই দিয়ে। ফলস্বৰূপে আমাৰ শৰীৰটো বিভিন্ন ধৰণৰ বেমাৰৰ পৰা মুক্ত হৈ যায়। দ্বিতীয় ইণ্টাৰেষ্টিং কথা হ'ল কি ফাষ্টিং ৰাখিলে আমাৰ শৰীৰত অবভিয়াছলি আৰ্লিয়াৰ কেঞ্চাৰ চেলছ থাকে। প্ৰতিজন ব্যক্তিৰ শৰীৰত অসংখ্য কেঞ্চাৰ চেলছ বহুত আছে, চবৰে আছে। গতিকে যদি ফাষ্টিং ৰাখে তেতিয়াহ'লে এই কেঞ্চাৰ চেলবিলাক সম্পূৰ্ণৰূপে ডেড হৈ যায়। আৰু চাইণ্টিফিকেলি একদম হাই লেভেল ৰিচাৰ্চ, সৰু সুৰা লেভেল নহয়, বা মই ব্যক্তিগত হিচাপে পোৱা নহয়। 3 নম্বৰ কথা হ'ল, আমি ফাষ্টিং ৰাখিলে ফাষ্টিঙৰ আৰু এটা গ্ৰেট ইম্পৰ্টেঞ্চ আছে। সেইটো ইম্পৰ্টেঞ্চ হ'ল কি, যিটো বৰ্তমান চলি আছে, ইমিউনিটি। আমাৰ ইমিউন ছিষ্টেমবিলাক আচলতে চেল হয়, চেল আৰু নিউট্ৰিয়েণ্ট মলিকিউলছ। ইয়াৰ ওপৰত আমি বহুলভাৱে, খুব সুন্দৰভাৱে ডিছকাছ কৰিম, ভিউৱাৰ্ছসকলক ক্লিয়াৰলি জানিবলৈ দিম। আমাৰ ইমিউন চেলবিলাক 3 ধৰণৰ হ'ব পাৰে। এটা হৈ গ'ল কি চেলবিলাক এজেড হৈ গ'ল, চেলবিলাক দুৰ্বল হৈ গ'ল, আমি সাধাৰণ ভাষাত চেলবিলাক বুঢ়া হ'ল। যিখিনি বুঢ়া চেল, যিখিনি এক্টিভ হৈ থাকিব পৰা নাই, তেওঁলোকে বিশেষ কামত আগভাগ ল'ব পৰা নাই ইমিউন ছিষ্টেমত, সেই চেলবিলাক লাহে লাহে মৰি যায়। দ্বিতীয় নম্বৰ কথা হ'ল কি যিখিনি এডাল্ট চেলবিলাক, এক্টিভ চেলবিলাক আৰু সবল হৈ উঠে, আৰু এক্টিভ হৈ উঠে, আৰু যিকোনো মুহূৰ্তত খুব সোনকালে তেওঁলোকে এণ্টিবডিজ বনাবলৈ আৰু সক্ষম হৈ যায়। তৃতীয়ত আৰু এটা সুন্দৰ ইমিউনৰ ওপৰত ফাষ্টিঙে একশ্যন লয়, ফাষ্টিঙে এটা ৰিজাল্ট দিয়ে কি যিখিনি আমাৰ গ্ৰ'য়িং চেলছ, য়ং এণ্ড গ্ৰ'য়িং চেলছ, যিখিনি আমাৰ চেলবিলাক গ্ৰ' হৈ আছে আৰু বাচ্চা হৈ আছে বা ইউথ হ'বলৈ আহি আছে, সেই চেলবিলাক খুব সোনকালে, খুব দ্ৰুতগতিত সেই চেলবিলাক ডাঙৰ হয়, আৰু সিহঁতে ইমিউনিটিত এক্টিভ হৈ যায়, আৰু তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰে। গতিকে এইখিনিৰ উপৰিও
আৰু যথেষ্ট এডিশ্যনেল কিছুমান ফাষ্টিঙৰ উপকাৰিতা আছে সেইখিনি অৱশ্যে ভিউৱাৰ্ছসকলে হয়তো জানেই বহুত কথা যেনেকৈ ফাষ্টিং ৰাখিলে কি ডিটক্সিফিকেশ্যন যদি হয় চেল ডিটক্সিফিকেশ্যন কি স্কিনৰ বেমাৰবিলাক কমি যাব বা গা পাতল লাগিব টোপনি ভাল হ'ব এনেকুৱা ধৰণৰ কিছুমান এডিশ্যনেল ফিচাৰ্ছ আছে মই সেইখিনি বিষয়ে ডিছকাছ কৰা নাই আচ্ছা ফাষ্টিং এই ফাষ্টিং কেনেকৈ ৰাখিব আমি উপকাৰিতা বিশেষ উপকাৰিতাকেইটা আমি জানিম আৰু এটা বস্তু থাকি গৈছে আমাৰ কি ফাষ্টিং কৰিলে আমাৰ যিটো ডাইজেশ্যন ছিষ্টেম আছে আমাৰ লাৰ্জ ইণ্টেষ্টাইন এণ্ড স্মল ইণ্টেষ্টাইন তাৰ মাজত থকা যিবিলাক গাঁত মানে সৰু সৰু কাঁইটীয়া ধৰণৰ গাঁত আছে যিবিলাকৰ মাজত সৰু সৰু ছিদ্ৰ আছে যিবিলাক এটি আমাৰ নিউট্ৰিশ্যনবিলাক ভিতৰলৈ গুচি যায় আৰু এই গাঁতছৰ তল চাইডে কি থাকে ৰিচেপ্টৰ থাকে ৰিচেপ্টৰবিলাকে আমাৰ আমি খোৱা খাদ্যৰ নিউট্ৰিশ্যনবিলাকে তেওঁলোকে কেৰি কৰি আমাৰ ব্লাডলৈ লৈ যায় শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ লৈ যায় এই ডাইজেশ্যন ছিষ্টেমৰ ওপৰত যদি ফাষ্টিং যদি ৰখা হয় ফাষ্টিং ৰাখিলে কি হয় কি আমাৰ যিখিনি উপকাৰী বেক্টেৰিয়া আছে উপকাৰী বেক্টেৰিয়াৰ সংখ্যা বাঢ়ি যায় আৰু সেই বেক্টেৰিয়াবোৰো পুনৰ এক্টিভ মানে পুনৰ নতুন জীৱন পোৱাৰ দৰে সিহঁতে কাম কৰিবলৈ আৰম্ভ কৰে ফলস্বৰূপে ছমাহ এবছৰ তেওঁৰ পেটৰ ভালেখিনি ৰোগ তেওঁ ভালেখিনি বেমাৰৰ পৰা তেওঁ নিৰাময় পাব পাৰে পেটৰ বেমাৰৰ কথা কৈছোঁ অৱশ্যে এই ক্ষেত্ৰত মই গেষ্ট্ৰিকৰ কথা ক'বলৈ যোৱা নাই গেষ্ট্ৰিকটো অলপমান বেলেগ ধৰণৰ কথা কেইবাটা কাৰণত গেষ্ট্ৰিক হয় গেষ্ট্ৰিকৰ ওপৰত মই বেলেগ এটা ভিডিঅ' কৰিম কাৰণ সৰু সুৰা নহয় এটা নহয় চিম্পুল নহয় কমচে কম 8-10টা কাৰণত গেষ্ট্ৰিক হয় সেইটো মই পাছত ডিছকাছ কৰিম এতিয়া কথা হ'ল কি ফাষ্টিং আমি কেনেকৈ ৰাখিম ফাষ্টিং ৰখাৰ প্ৰকৃত নিয়ম কি হ'ব চাওক আমিতো এনচেইণ্ট যুগৰ দৰে পুৰণি কালৰ দৰেতো আমি ফাষ্টিং ৰাখিব নোৱাৰিম পুৰণি কালৰ যিখিনি ঋষিমণি আছিল বা যিখিনি ধৰ্মগুৰু আছিল তেওঁলোকে ফাষ্টিং যিটো ৰাখিছিলে বহুত এটা বিৰাট ষ্ট্ৰিক্ট ছিষ্টেমত তেওঁলোকে ফাষ্টিং ৰাখিছিলে তেওঁলোকে 3 দিন 7 দিন 21 দিন 41 দিনলৈকে তেওঁলোকে কোনো ধৰণৰ পাণ আহাৰ কৰা নাছিলে কোনো ধৰণৰ খাদ্য খোৱা নাছিলে ইভেন কি পানীও লোৱা নাছিলে এনেকুৱা ধৰণৰ তেওঁলোকে ফাষ্টিং কৰিছিল আৰু তেওঁলোকে বডিৰ ওপৰত এটা ষ্ট্ৰিক্ট এটা হাই লেভেলৰ ৰিভেলুৱেশ্যন তেওঁলোকে নিজৰ বডিৰ সোল শৰীৰ মন আৰু আত্মা এইকেইটাৰ ওপৰত তেওঁলোকে এটা এক্টিভেশ্যন ক্ৰিয়েট কৰিছিল ফাষ্টিঙৰ পৰা গতিকে ফাষ্টিং অফক'ৰ্ছ ধেমালিৰ কথা নহয় খুব ইম্পৰ্টেঞ্চ আছে ফাষ্টিং আচ্ছা আমি বৰ্তমান কেনেদৰে ফাষ্টিং ৰাখিম ফাষ্টিং অৱশ্যে বিভিন্ন ৰিলিজিয়াছলি বিভিন্ন ৰিলিজনত বিভিন্ন এথিক্সত বিভিন্ন ধৰণে ৰখা হয় যদিও তেওঁ বিভিন্ন ধৰণৰ হয় কিন্তু মেইন বেষ্টটো প্ৰায় একে ধৰণৰে হয় আটাইতকৈ বেষ্ট চাইণ্টিফিকেল ফাষ্টিং আপুনি এনেকৈ কৰিব কমচে কম 12 পৰা 14 ঘণ্টা 12 to 14 hours আপুনি কোনো ধৰণৰ পাণ আহাৰ নকৰিব কোনো ধৰণৰ খাদ্য নাখাব ইভেন কি কোনো ধৰণৰ আপোনাৰ লিকুইড নল'ব ইভেন কি পানীও নল'ব হয় যদি কাৰোবাৰ বিশেষ ৰিজনত যদি বেমাৰ হৈ আছে ঔষধ খাই আছে তেওঁৰ কিবা মেডিকেল ট্ৰিটমেণ্ট চলি আছে তেনে ক্ষেত্ৰত তেওঁ অৱশ্যে ঔষধ খাব পাৰিব তথাপি তেওঁ ডক্টৰৰ লগত ডিছকাছ কৰি ল'ব আৰু মোৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ কি বিশেষ যদি ছিকনেছ থাকে শৰীৰত তেন্তে ফাষ্টিং নৰখাই ভাল আপুনি শৰীৰটোক অলপমান ঠিক কৰি লওক আৰু তাৰপিছত আপুনি ফাষ্টিং ৰাখক কিয়নো ফাষ্টিং আপুনি কৰিবলৈ গ'লে আপুনি যিকেইদিন ফাষ্টিং ৰাখিব সেইকেইদিন অৱশ্যেই অলপ আপুনি দুৰ্বল ফিলিং কৰিব কিন্তু সেই দুৰ্বলটো আচলতে দুৰ্বল নহয় সেইটো শৰীৰৰ কাৰণে বহুত প্ৰয়োজনীয় ডক্টৰসকলে জানে চাইণ্টিষ্টসকলে জানে কি শৰীৰৰ যেতিয়া চেল মাছাল বিলাক যেতিয়া ডিটক্সিফিকেশ্যন এটা প্ৰক্ৰিয়া ঘটে তেতিয়া মানুহজন অলপ ক্ষীণায় আৰু অলপ দুৰ্বল ফিল কৰে সেইটো কোনো ডাঙৰ কথা নহয় যি কি নহওক
আপুনি 12 to 14 আৱাৰ্ছ এই সময়ছোৱাৰ ভিতৰত আপুনি কোনো ধৰণৰ খাদ্য, পানী, ঔষধ এইবিলাক আপুনি পান নকৰিব, আপুনি সেৱন নকৰিব। এতিয়া ৰাখিব কেনেকৈ? যদি আমি অলপ এথিকেলি যাওঁ, যদি অকণমান আমি অতীতলৈ যাওঁ, আমি যদি ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ যদি আমি উদাহৰণলৈ যাওঁ, তেতিয়াহ'লে আমি এটা সুন্দৰ এটা ষ্টেপ পাম কি ফাষ্টিং ৰখাৰ খুব ভাল উপায়টো হ'ল কি বেলি উঠাৰ আগে আগেই আপুনি খাদ্য খাই ল'ব। অৱশ্যে তাত আপুনি ফল মূল, ৰুটি, ভাত, গ্ৰীণ ভেজিটেবল, সেউজীয়া পাচলি, দালি এইবিলাক আপুনি ৰাখিব আৰু খুব সুন্দৰকৈ আপুনি বেলি উঠাৰ আগৰ যিটো আপোনাৰ ভোজন হ'ব, খুব সুন্দৰকৈ আপুনি ভোজন কৰি ল'ব। আৰু ভোজন কৰাৰ কিছু সময় পাছত লগে লগে আপুনি পানী নাখাব। ভোজন কৰাৰ কিছু সময় পাছত আপুনি এগিলাচ দুগিলাচ পানী আপুনি ভালদৰে খাই ল'ব। কাৰণ দিনটো আপুনি হয়তো পানীৰো যদি ৰেষ্ট্ৰিকশ্যন কৰে, তেতিয়াহ'লে দিনটো আপুনি পানী খাব নোৱাৰিব। ঠিক আপুনি বেলি উঠাৰ আগে আগে আপোনাৰ যিখিনি খাদ্য, আপুনি খাদ্য সেৱন কৰিলে, লগতে আপুনি যিটো অলপ পিছত পানী খাবলৈ আপুনি পানীও খাই ল'লে, তাৰপিছত আপোনাৰ বেলি উঠিলে আপোনাৰ ফাষ্টিং ষ্টাৰ্ট হ'ল। আপুনি কাম কৰক, কোনো কথা নাই, নিজক ব্যস্ত ৰাখক আৰু আপুনি ফিলিং নকৰিব মই ফাষ্টিং ৰাখিছোঁ, মই দুৰ্বল হৈ যাম, মই কৰিব নোৱাৰিম, এনেকুৱা কোনো কথা আপুনি নেগেটিভ আপুনি ইমেজ নল'ব। আপুনি নিজৰ কাৰ্যত, নিজৰ কামত ব্যস্ত থাকিব। চাব এদিন দুদিন কৰাৰ পিছত, অলৰেডি দুদিন তিনিদিন কৰাৰ পাছত আপোনাৰ এটা হেবিট আহি যাব আৰু আপোনাক ভাল লগা এটা ফিলিং আপোনাৰ মাইণ্ডত আহি যাব। তাৰপিছত আপুনি কষ্ট নাপায়। প্ৰথম এদিন দুদিন আপুনি অলপ হালকা কষ্ট কৰিব। এতিয়া আমাৰ ইভিনিং, দিনটো আমি একো নাখালোঁ, ইভিনিং অৱশ্যে আমি যদি সেই অতীতলৈ যাওঁ, অতীতৰ কিছুমান মানুহৰ যদি আমি উদাহৰণ লওঁ, তেন্তে আমি অৱশ্যে বেলি মাৰ যোৱাৰ পাছতে আমি পুনৰ আমি আহাৰ গ্ৰহণ কৰিম। ঠিক তেনেদৰেই পানীৰ লগত আৰু ফল মূলৰ লগত প্ৰথম আহাৰ বিগিনিং কৰিব, পানী আৰু ভাল ফল মূল, তাৰপিছত আপুনি গ্ৰীণ ভেজিটেবল, চয়াবিন, মাছ মাংস, ভাত, ৰুটি এইবিলাক আপুনি ল'ব পাৰে। মাছ মাংস আপুনি মৰ্ণিঙতো ল'ব পাৰে, কোনো কথা নাই। হয়, মাছ মাংস ল'বলৈ যাওঁতে আপুনি চালানী মাছ বা ব্ৰইলাৰ বা যিখিনি মাংসক আমি সদ্যহতে খুব উৎকৃষ্ট বুলি নাভাবোঁ, তেনেকুৱা ধৰণৰ মাংস ল'ব নালাগে। ভাল তাজা মাংস ল'ব, ভাল তাজা মাছ ল'ব। যিহেতু আপুনি শৰীৰক ৰিভলিউশ্যন কৰিব গৈছে, গতিকে এই সময়ছোৱাৰ ভিতৰত আপুনি বেয়া খাদ্যবিলাক বাছি চলাটো ভাল। ইভেনকি আপুনি ৱাইন বা বিভিন্ন ধৰণৰ নিচাযুক্ত বস্তু, অধিক চিগাৰেট বা পাণ তামোল ইত্যাদি শিখৰ, এনেকুৱা ধৰণৰ যিখিনি চুপাৰী, এনেকুৱা ধৰণৰ বস্তুবিলাক যিমান পাৰে কমাই ৰাখিব। বিড়ি চিগাৰেট কমাই ৰাখিব। তেতিয়া দেখা যাব কি আমাৰ ফাষ্টিং ৰখাৰ যিটো মূল উদ্দেশ্য, আমি সেই উদ্দেশ্যত উপনীত হ'ব পাৰিম। গতিকে ফাষ্টিঙৰ ওপৰত আমি এইখিনিয়ে বিশেষ আমাৰ আছিল। আৰু এটা কথা থাকি গ'ল কি, ফাষ্টিং আপুনি কিমান দিন কৰিব? আমি যদি এথিকেলি যদি আমি অলপ পুৰণিকাললৈ যদি উভতি যাওঁ, তেতিয়াহ'লে পুৰণিকাল প্লাছ চাইণ্টিফিকেলি, মই দুটা কথাই কৈছোঁ কি চাইণ্টিফিকেলিও হ'ব লাগিব আৰু আমি অলপ অতীতৰ ফালেও যাব বিচাৰিছোঁ। আমি তেনে কৰিলে আমাৰ আটাইতকৈ বেষ্ট টু বেষ্ট ফাষ্টিং হ'ব কি প্ৰতি 3 মাহত 7 দিনৰ ফাষ্টিং, 7 ডেইজৰ ফাষ্টিং, নতুবা বছৰটোত 21 পৰা 22 দিনৰ ফাষ্টিং। কোনোবা এটা বছৰত আপুনি কণ্টিনিউ কৰিলে 21 বা 22 দিন কৰিলে কণ্টিনিউ আপুনি ফাষ্টিং ৰাখিলে। আৰু এইটো চাইণ্টিফিকেলি কোৱা হৈছে কি আমাৰ কেঞ্চাৰ চেলবিলাক ডেড হ'বৰ কাৰণে 21-22 দিনত ফাষ্টিং ৰাখিলে কেঞ্চাৰ চেলবিলাক সম্পূৰ্ণৰূপে ডেড হৈ যায়, বডিটো ভাল ডিটক্সিফিকেশ্যন হৈ যায় আৰু আমাৰ ইমিউন চেলবিলাকৰ মাজত এটা ভাল
ৰিভলিউশ্যন আহে আৰু তেওঁলোকে ভাল বডিত এক্টিভনেছ আনে আৰু এণ্টিবডিজ ক্ৰিয়া কাৰ্যত তেওঁলোকে খুব সূক্ষ্মভাৱে আৰু খুব কম সময়ৰ ভিতৰত তেওঁলোকে এণ্টিবডিজ ক্ৰিয়েট কৰি দিয়ে আজি ভিডিঅ'ত ইমানেই আছিল থেংক ইউ থেংকছ লট